মই নৱনীতা আপোনালোকৰ মৈত্ৰী কিবিকিবিত নৱনীতা চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো ভিডিঅ' নিশ্চয় আপোনালোকে ভাল পাব আৰু এইটো ভেকচিনৰ কাৰণে হয়, ছেকেণ্ড ড'জ। মই এই ছেকেণ্ড ড'জ আজি লৈছোঁ, ডিব্ৰুগড় কলেজতে লৈছোঁ, ডিব্ৰুগড়তে লৈছোঁ। আপোনালোকৰ ইয়াৰ কিছুমান কথা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আজি এই ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, ভাল পাব। আৰু তেন্তে ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ। এয়া চাওক, মই এই ডিব্ৰুগড় কলেজত এতিয়া ৰখি আছোঁ। মই কিন্তু এয়া দুখন মাস্ক লগাই আছোঁ, এখন কাপোৰৰ আৰু এখন N95 এনেকৈ মই মাস্ক লগাই আছোঁ। নহ'লে এতিয়াতো দুখন মাস্ক লগাব লাগে, চ' মই এতিয়া দুখন মাস্ক লগাই আহিছোঁ ভয়তে। চাওঁ, এয়া এতিয়া টেষ্ট কৰিব লাগিব, ক'ভিড টেষ্ট কৰিব লাগিব। ক'ভিড টেষ্ট কৰাৰ পিছতহে যদি নিগেটিভ আহে তেতিয়াহে আমি ভেকচিন ল'ব পাৰিম। পজিটিভ আহিলে এতিয়া ভেকচিন ল'ব নোৱাৰি। সেয়া এতিয়া চাওঁ, ৰখি আছোঁ। এতিয়া মানুহ কম আছে। আমি ঠিক 9টা বজাত আহিছোঁ, ৰাতিপুৱা 9টা বজাত আহিছোঁ। 7টা বজাৰ পৰাই দি আছে, 7টা বজাৰ পৰা 2টা বজালৈকে দিব। আমি 9টা বজাত আহিছোঁ, খাই মেলি আহিছোঁ। সদায় খাই মেলি আহিব লাগে ভেকচিন লোৱাৰ আগত। খাই মেলি আহিছোঁ, আমি ব্ৰেকফাষ্ট কৰি আহিছোঁ। আপোনালোকৰ যেতিয়া আহিব তেতিয়া ব্ৰেকফাষ্ট কৰি আহিব। এতিয়া ভেকচিন ল'বলৈ হ'লে ফাৰ্ষ্টতে এনেকৈ ক'ভিড টেষ্ট কৰিব। ক'ভিড টেষ্ট যদি পজিটিভ হয় তেতিয়াহ'লে নোৱাৰিব ভেকচিন ল'বলৈ। ক'ভিড টেষ্ট নিগেটিভ হ'লে কৰিব পাৰিব। এতিয়া ভাইটিয়ে লৈছে, তাৰপিছত মই লৈছোঁ। এয়া মোৰ হৈ গৈছে। এয়া মোৰ 15 মিনিটমানৰ পিছতে ৰিপৰ্ট আহিছে, নিগেটিভ আহিছে। এনেই আমাৰ ছেকেণ্ড ড'জটো আছিলে 7 তাৰিখে আছিলে, ডিউ আছিলে 7 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত ল'ব লাগে। কিন্তু আমি পোৱা নাছিলোঁ, তেতিয়ালৈকে অহাই নাছিলে অসমত। এতিয়া 20 তাৰিখে আমি পাই গৈছোঁ। আমি ছেকেণ্ড ড'জৰ কথা আমি ডিব্ৰুগড় এডমিনিষ্ট্ৰেটিভ পেজত আমি পাই গৈছোঁ। আপোনালোকৰ যিসকল আপোনালোকৰ ছেকেণ্ড ড'জ আপোনালোকৰ ল'ব লগা সময় আহি পৰিছে, আপোনালোকে তেনেকৈ চাবচোন। ডিব্ৰুগড় এডমিনিষ্ট্ৰেটিভ পেজ এনেকুৱা কিছুমানে টুইটাৰ যিকোনো এনেকুৱাবিলাকত দিয়া থাকে, আপোনালোকে চাবচোন। চাই পেলাই আপোনালোকৰ সময় আহিছে যদি আপোনালোকে এয়া ল'বই। ইয়াত থকা আমি সকলোৱে এতিয়া ভেকচিন ল'বৰ কাৰণে লাইন পাতি আছোঁ। এতিয়া মোক বাইদেউগৰাকী ভেকচিন দিব লৈছে। এয়া অলপো দুখ নাই পোৱা। মই এনেই অলপ পৰুৱাই কামোৰা নিচিনাকৈ দুখ পাইছোঁ, কিন্তু এনেকুৱা একো দুখ পোৱা নাই। আপোনালোকে চিয়'ৰ ভেকচিন ল'বই, আপোনালোকে একো ভয় কৰিবলগীয়া নাই। ইয়াতে আমাক 10 মিনিটমান সময় বহিবলৈ দিছে, আমি ইয়াত বহি আছোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আজি মই ভাবিছোঁ ময়ে স্কুটিখন চলাই যাওঁ এনেকৈ বুলি ভাইটিক কৈছোঁ, কিন্তু চলাই আহিছোঁ বহুত দিনৰ মূৰত। এতিয়া মই গা চা ধুই আহিছোঁ, গোটেই চুলি চব ধুই দিছোঁ, কাপোৰ কানি চব ধুই দিছোঁ। এতিয়া আমাৰ ভাত বনোৱাৰ কাম কৰি আছোঁ। মায়ে এইখিনি বনাই আছে। আজি চিকেন আনিছে, মায়ে বনাই আছে। তাৰে মছলা মই বাতি দিছোঁ। আপোনালোকক দেখুৱামচোন কি বনাই আছোঁ আৰু ৰাতিলৈকে মোৰ কি অৱস্থা হয় আপোনালোককো দেখুৱাম। ভাল থাকোঁনে নে মোৰ আকৌ জ্বৰ হয় আপোনালোকক দেখুৱাম। কিন্তু জ্বৰ হ'ব নালাগে, মই ঠিকে আছোঁ এতিয়ালৈকে। বাৰু দেখুৱাম, আপোনালোকক কৈ থাকিম বাৰু। এয়া চিম্পল চিকেন, এয়া মায়ে বনাই আছে। আমি চিম্পলেই খাওঁ, বেছিভাগ লোকেল হয়। এয়া আমাৰ দুপৰীয়া ভাত ৰেডি হৈ গৈছে। ভাত, সৰু মাছ আছে, নেমু, জলকীয়া, প্লেইন দাইল আৰু চিকেন। এনেদৰে খাইছোঁ আমি। আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ পৰা বহুতখিনি কথা জানিব পাৰিছে, কেনেকৈ আমি ছেকেণ্ড ড'জটো ল'ব পাৰি। আপোনালোকে কেনেদৰে গম পাব। আমিও প্ৰথমতে গম পোৱা নাছিলোঁ। আমি এনেদৰে দুবাৰ 3বাৰমান গ'লোঁ, কিন্তু আমি পোৱা নাছিলোঁ। তাৰপিছত কেনেকৈ পালোঁ আপোনালোকৰতো দেখুৱাইছে ভিডিঅ'টোত। আপোনালোকে এইটো চাই মেলি ল'ব। এতিয়ালৈকে যদি আপোনালোকে ছেকেণ্ড ড'জ আপোনালোকৰ আহি পাইছেহি, ডিউ হৈছে, তেতিয়াহ'লে আপোনালোকে এইটো ভিডিঅ' চাই আপোনালোকে নিশ্চয় গম পাব। আজি আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম এই প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টো সামৰিছোঁ। গুড নাইট, বাই বাই।